সুপ্ৰভাত সকলোকে স্বাগতম জনাইছোঁ মোৰ য়াচিকা শইকীয়া ব্লগলৈ। আজি দিনটো সকলোৰে শুভ হওক। আপোনালোকৰ ভালনে? মোৰ কিন্তু ভালেই। আজি দেওবাৰ, সেয়েহে স্কুল বন্ধ আৰু তাৰ বাবে মই এটি ব্লগকে আৰম্ভ কৰিলোঁ। আজি ৰাতিপুৱাৰ পৰা কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই যাম। আপোনালোকে মোৰ ছবিবিলাক চাই কেনে পায় কমেণ্ট কৰি জনাবচোন। কমেণ্টত লিখিবলৈ এলাহ লাগিলে লাইক এটাকে কৰি দিব। এতিয়া মই কালি ৰাতি তিয়াই থোৱা ভীমকলৰ পানী এগিলাচ খাই লওঁ। এতিয়া ফুলগছবোৰত পানী দিলোঁ। দেওবাৰে যিহেতু ঘৰটো অলপ পোছা দি ল'লোঁ। এতিয়া মই ভাত পানী খাই আজৰি হ'লোঁ আৰু দুপৰীয়া টাইমত ভাবিলোঁ কি কৰোঁ ব'লকচোন চাওঁ কি কৰোঁ।
এতিয়া মোৰ ছবিখন কেনে পালে কমেণ্ট কৰি জনাবচোন। তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই।